হেল্ল' ফ্ৰেণ্ড, কি খবৰ? মোৰ অন্য এটা ভিডিঅ' সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি অলপ কথা ক'ম লাগিছোঁ, মানে মোৰ বিষয়ে ক'ম আজি অলপ। আৰু জেগাটো চাই অলপ প্ৰথমে ইমান ধুনীয়া পৰিৱেশ, আৰু মই অকলে আছোঁ আৰু ভাবিলোঁ অলপ মোৰ বিষয়ে কওঁ। মই যে ইমান ধুনীয়াকৈ মানে কিছুমান খোৱা ভিডিঅ', ক'ৰবাত যোৱা ভিডিঅ', কিবা চোৱা ভিডিঅ', মানে বহুত ঠাই গৈ থাকোঁ, বহুত মানুহৰ পৰিচয় হৈ থাকোঁ। আৰু সেইকাৰণে ভাবিলোঁ আজি অলপ মোৰ বিষয়ে শুনি আপোনালোকক কেনেকুৱা লাগে কমেণ্টত জনাব। মোৰ পৰিচয় বুলি ক'বলৈ মই আৰু আইতা, আৰু নিজৰ বুলিবলৈ ইমানতে মানে মানুহ আছে, কিন্তু মানে যেনেকৈ মা দেউতা বুলি ক'লে তেনেকৈ নাই। আনকি মোৰ যি মা আছিল, মা নামটো মই মা, যি শব্দটো, সেই শব্দটো যোনটো মা আপোনালোকে বুজি পাইছে নহয়, সেই মাটো মই নিজে যিটো নাম থাকে নহয়, এগৰাকী মাকৰ মাতৃৰ যি এটা নাম থাকে পৰিচয় নামটো, সেই পৰিচয় নামটো আনকি এটা সন্তানে মানে মই নিজে চাৰ্টিফিকেটত নিজে দিবলগীয়া হৈছে। সেইটো নাম হয়নে নহয় মোৰ নাজানো, আৰু মোৰ ডেট অফ বাৰ্থ মই নিজে দিবলগীয়া হৈছে, নিজে বনাই লৈছোঁ, মানে আধাৰ কাৰ্ড, পান কাৰ্ডত য'ত লাগে চব নিজে দি লৈছোঁ। আৰু দেউতাৰ নামটো জানো খালিতে, দেউতাৰ নামটো হয় চবেই জানে, কিন্তু মাৰ নামটো নাজানে। মাৰ নামটো ঘৰতো নাজানে, মই সুধিছিলোঁ, আৰু কোনো নজনা দেখি মই নিজে মোৰ মাৰ নামটো দি লৈছোঁ, চাৰ্টিফিকেটো মই নিজে দি লৈছোঁ। আৰু মই জীৱনৰ লগত এনেকৈ যুঁজিছোঁ যে মানুহে ক'ব নোৱাৰে ই যে ইমান দুখত আছে। মই মানুহটো বহুত ফ্ৰী, মই যাৰ লগত যেনেকৈ পাৰোঁ সকলোৰ লগতে মিলি যাব বিচাৰোঁ, আৰু সদায় চবৰ লগতে ভাল হৈ পিনে থকাটো বিচাৰোঁ। আৰু কিছুমানে কেতিয়াবা উল্টা পুল্টা কৰি দিয়ে, সেইটো মানে কাৰোবাৰ লগত মানে যাৰ লগত যেনেকৈ ব্যৱহাৰ কৰিব লাগে তেনেকৈ ব্যৱহাৰ কৰিবলগীয়া হয় মই। আৰু মই ক'ব গ'লে একেবাৰে অকলশৰীয়া ল'ৰা, বুজিছে। আৰু মই বহুত দুখত কষ্ট কৰি আছোঁ, আজিলৈকে সফল হ'ব পৰা নাই। কয় ভগৱানে এদিন চকু মেলি চাব সকলোকে। আৰু ময়ো প্ৰেক্টিছ কৰি থাকোঁ, পঢ়িলোঁ, LP স্কুলৰ পৰা পঢ়িলোঁ। আৰু যেতিয়া আনকি মই পাহৰিব নোৱাৰা কিছুমান স্মৃতি আছে, যেনে হাইস্কুলৰ মোৰ টিচাৰসকলে বহুত হেল্প কৰিছিল। কলেজত মই ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰটো অলপ কষ্ট কৰিলোঁ, আৰু নেক্সট BA অলপ আমাৰ মই আছামিজ ডিপাৰ্টমেণ্ট লৈছিলোঁ, আৰু আছামিজ ডিপাৰ্টমেণ্টত আমাৰ মেম আছিল, মেমহঁতে মোক বহুতখিনি হেল্প কৰিছিল, মই এইবোৰ পাহৰিব নোৱাৰোঁ, এতিয়া মনত আছে। আৰু তেওঁলোকৰ আশীৰ্বাদতে মই পঢ়াৰ ক্ষেত্ৰত বহুতখিনি আগবাঢ়িলোঁ বুলি ক'ব পাৰি। আৰু ক খ মই নিজে শিকিছিলোঁ, মানে স্কুলত যিটো শিকাই দিয়ে মই সেইখিনিকে ঘৰত মই নিজে শিকাই পিনে মই মানে পঢ়িছিলোঁ। মোক ক খ কোনটো কেনেকৈ লিখিব লাগে ঘৰত দেখুৱাই দিয়া মানুহ নাই। আৰু পৰিয়ালৰ ভিতৰত হৈছে একেবাৰে সৰু মই, আমাৰ পৰিয়ালৰ ভিতৰত পৰিয়ালত বেছি মানুহ নাই, একেবাৰে কম পৰিয়াল আছে। আৰু মোৰ লগত আছে বৰ্তমান আইতা আছে, আৰু দাদা দুজন বুলি ক'ব পাৰি, দাদা দুজন, এজনটো বেলেগ, আৰু এজন আছে, সেইজন কি ক'ম আৰু বিয়া পতা মানুহ, চবেইতো জানে কোন কেনেকুৱা, কেতিয়াবা বেলেগ হয়, কেতিয়াবা লগত থাকে। আৰু বৌ আছে লগত, চবৰে সংসাৰ বেলেগ বেলেগ, কাৰ কেতিয়া কি হয়। মুঠতে ক'ব গ'লে আইতা আৰু মই বেছিকৈ। আৰু আইতাই মোক যেতিয়া সৰুৰ পৰা ইমানখিনি ডাঙৰ দীঘল কৰিলে, আইতাকো মই এতিয়া এৰিব নোৱাৰোঁ, আইতা মোৰ লগত থাকিব। আৰু ময়ো আইতাক মোক যেনেকৈ সৰুৰ পৰা তুলি দীঘল কৰিলে ন, ময়ো তেনেকৈ আইতাক তেনেকৈ ধুনীয়াকৈ মানে যিমান দিন থাকে, যিমান দিন আয়ুস আছে, তেনেকৈ মই ধুনীয়াকৈ চোৱা চিতা কৰিম, সেইটো মোৰ দায়িত্ব। আৰু কি ক'ম, সেয়া অলপ মনৰ কথা কওঁ বুলি অলপ বহিলোঁ ইয়াতে, যাব পাৰে। আৰু পঢ়িবলৈ মোৰো মন আছিল, এটা ভাল চাকৰিৰ কাৰণে, আৰু ভাল মানুহ হোৱা মোৰো মন আছিল, কিন্তু সকলো ক্ষেত্ৰতে সুবিধা নহয় ন। যিটো সময়ত লগৰটোৱে বাইকখন লৈ পিনে কলেজত গৈছিলে, সেইটো সময়ত মই বাইচাইকেল নিজে কিনি নিজৰ পইচাৰে বাইচাইকেল কিনি কলেজ গৈছিলোঁ। কিন্তু যিমানখিনি পাৰিলোঁ পঢ়িলোঁগৈ। আৰু পইচা জানেই সকলোৱে, চব ক্ষেত্ৰত পইচা লাগে, পইচা নহ'লে একো উপায় নাই। আৰু পইচাৰ কাৰণে মই ইঠাই বা ইঠাইত যাওঁতে পঢ়াৰ ক্ষেত্ৰত মানে কি অলপ পিছ হুহুকি দিবলগীয়া হ'ল, কাৰণ এক্সামৰ টাইমত মই যাব নোৱাৰোঁ, কাম কৰি থাকিবলগীয়া হয়। আৰু কাম কৰা মানুহ জানেই, পটককৈ যাওঁ বুলি ক'লে মানুহে যাব নিদিয়ে, লোকৰ তাত কাম কৰিবলগীয়া হয় ন। বৰ্তমান বাৰু মই নিজে কাম কৰি আছোঁ নিজৰ আণ্ডাৰত, এতিয়া নিজে মন গ'লে কাম কৰোঁ, নিজৰ মন নগ'লে কাম নকৰোঁ।
তেনেকৈ কাম কৰি আছোঁ। আৰু চাকৰিৰ কাৰণে ময়ো প্ৰিপেৰেশ্যন কৰি আছোঁ, আগতেও প্ৰিপেৰেশ্যন কৰিছোঁ, কিন্তু কি কৰিব, কপালত নাই বুলি কয় যে কিছুমানৰ, মানে আছেনে নাই নাজানো, কিন্তু অলপ পইণ্টৰ কাৰণে ৰখি যাবলগীয়া হয়। তেনেকুৱা দিন কেতিয়াবা আহে, যদি ভাল দিন আহে ভালেই, আৰু যদি বেয়া দিন নাহে তথাপিতো ৰাস্তা আছে। লাইফটো জীয়াই থাকিবলৈ বহুত ৰাস্তা আছে, বহুত কাম জানো, বহুত শিকি থৈছোঁ, মানে শিকাত কোনো বাধা নাই বুলি কয় যে। আৰু সেইকাৰণে মই এতিয়াও নিজে কাম কৰি আছোঁ, তথাপিতো মই পুৱা প্ৰেক্টিছ কৰিব আহিছোঁ, কাৰণ নিজৰ স্বাস্থ্যটোও ভালকৈ থাকিব, আৰু চাকৰিটো পোৱা নোপোৱাটো পিছৰ কথা, আৰু যিমান হয় নিজৰ স্বাস্থ্যটো দেহটো ভালে থাকিব, সেইটো কাৰণে অলপ আহিছোঁ। আৰু বিশেষকৈ মই ক'ব লৈছোঁ যে মোৰ এটা মানে প্ৰেক্টিছ কৰিবলৈ কেলৈ মন নোযোৱা হৈছে এতিয়া। এইফালে মোৰ চাবৰ আগত এই দাঁত ভগা আছে, আৰু এইকেইটা মানে এটা এক্সিডেণ্ট হৈছিল, এইটো ক'ব নোৱাৰি, নাম ক'ব নোৱাৰি, আমাৰ ধেমাজিত হৈছে। আৰু তেওঁ এজন বহুত ডাঙৰ মানুহ হয়। সেইটো বিষয়ে ক'ব গ'লে অলপ গাত পাতি, তেওঁ যদি ভিডিঅ'টো পায় গাত পাতি নল'ব। ময়ো এতিয়া বেয়া পাই থকা নাই, বেয়া লাগে, কিন্তু ইমান এজন শিক্ষিত মানুহ হয়, ইমান ডাঙৰ আমাৰ ধেমাজিত মানে অসমত চিনি নোপোৱা মানুহ মানে আমাৰ তেওঁ ধেমাজি মানুহ হয়, অসমতে চিনি পায়। তেওঁ এজন লিডাৰ হয়, মানে এটা সংগঠনৰ। তেওঁ এটা মোক এক্সিডেণ্ট কৰিছিল, ভুলটো তেওঁৰে আছিল, মোৰ ভুল নাছিল। কাৰণ যিটো ঠাইত মই কৰোঁতে প্ৰথমতে মোক ভুল কৰি গৈছিলোঁ, কিন্তু নেক্সট সেইটো ঠাইতে এটা কেমেৰা আছিল, CC কেমেৰা। সেই কেমেৰাটোত তেওঁ দেখিছে ভিডিঅ'টো, আৰু তেওঁ সেই ভিডিঅ'টো দেখিছে, পিছত নিজে গম পাইছে চাগে তেওঁ ভুল। কিন্তু তেওঁ যেতিয়া এক্সিডেণ্টটো কৰিছিল, সেই এক্সিডেণ্টটোৰ ঠাইৰ পৰা তেওঁ নোহোৱা হৈ গ'ল। নোহোৱা হ'ল, কিন্তু তেওঁ ইমান সমাজসেৱক ন, মানুহক হেল্প কৰি থাকে। মোৰ দৰে মই মা দেউতা নোহোৱা এটা ল'ৰাক কিন্তু মোক চোৱা চিতা নকৰিলে। লগৰ পৰা অলপ প্ৰথম একদিন কৰিল, মানে চৰকাৰীত জানেচোন, আৰু তেনেকৈ ট্ৰিটমেণ্ট বুলি ক'বলৈ ইমান মানে পিছত তথাপি মানে এক্সিডেণ্ট হোৱাৰ পৰা দেখি নাপালোঁ মানুহটো। পইচা পাতি কথা বেলেগ, আৰু কম সময় এবাৰ আহিব লাগিছিল ন। এবাৰ যদি তেওঁ আহি পিনে যদি মোক ক'লেহেঁতেন যে ভুল হ'ল, বা অলপ মানে ভাল পাইছে নে কিবা খবৰ খাতি, মানে এটা খবৰ ল'ব নাহিল, সেইটো কাৰণে বেয়া লাগিলে। আৰু এক্সিডেণ্ট সেইটো কাৰণে মই এতিয়া অলপ প্ৰেক্টিছটোত মানে ইমান মই জোৰ দিয়া নাই, কাৰণ মোৰ ভৰিটো মানে ভালকৈ শিকোৱা নাই, আৰু দাঁত এফালে কৰিছে, দুটা দাঁত বেছি নাভাগিল, অলপ ভাগিল, আৰু যদি ওপৰত যোৱাহেঁতেন মানে কিবা খোলা হ'লহেঁতেন। আৰু ভৰিটো বেছিকৈ জোৰ দিব নোৱাৰোঁ, আৰু হাতত অলপ হেৰি হৈছিল, এইখন হাতত অলপ মানে এতিয়া ভাল হ'লগৈ, ভিৰ হৈছিল, ভঙা নাই। কিন্তু তেওঁ ইমান সমাজসেৱক হৈ পিনে এটা মোক খবৰ ল'ব লাগিছিলে, সেইটো কাৰণে বেয়া লাগিলে। সেয়াই মোৰ জীৱনৰ কাহিনী, আৰু ধুনীয়াকৈ চলি আছোঁ, তথাপিতো টিপটপকৈ চলি আছোঁ, ধুনীয়াকৈ যাওঁ। কিন্তু এটা কথা, যি মন যায় নিজৰ ইচ্ছা। তুমি ক'ব গ'লে মই যদি এৰোপ্লেন এখন কিনিব, মানে কথাটো কৈছোঁ, যদি এৰোপ্লেন এখন বিচাৰোঁ কিনিবলৈ, নিজে কিনিব লাগিব, নিজৰ পইচা কিনিব লাগিব, আৰু কাকো সুধিবলগীয়া দৰকাৰ নাই। ঠিক তেনেকৈ এযোৰ চেণ্ডেল কিনিবলৈও মই তেনেকৈ নিজৰ পইচা কিনিব লাগিব, নিজে ল'ব লাগিব, নিজে ইনকাম কৰিব পাৰিলে পিন্ধিব পাৰিম, আৰু যদি নিকিনো আৰু তেতিয়া নাই। তেনেকৈ ক'ৰবাত যদি মই এতিয়া যাবলগীয়া হয়, নিজে পইচা গোটা, যা য'ত যাওঁ, যি খাব মন যায়, কাৰো বাধা নাই, কাকো সুধিবলগীয়া নাই কথা। তেনেকুৱা এতিয়া মই যে এনেকুৱা জেগাত আছোঁ, কোনে জানে, এনেকৈ যে অকলে বহি আছোঁ। মইতো এতিয়া ভিডিঅ'টো কৰাৰ কাৰণে বাৰু আপোনালোকে জানিছে, বাকী কোনে জানিলে। আৰু তেনেকৈ জীৱনটো চলি আছে, অকলে জীৱনৰ লগত যুঁজি আছোঁ। সাৰথি বুলি ক'লে নাই, দিনটো কাম কৰোঁ, ৰাতি হ'লে আহোঁ, ভাত বনাই খাই বৈ শুই যাওঁ, আৰু ৰাতিপুৱা হয় পুনৰ কামত যাওঁ। আৰু কয় মানুহে যে তুমি যিমানে ব্যস্ত হৈ থাকিবা, সিমানে তোমাৰ মনত বেলেগ ধৰণৰ চিন্তা নাহে। সেইটো কাৰণে যিমান পাৰোঁ মই নিজকে ব্যস্ত কৰিব বিচাৰোঁ, সেইকাৰণে নিজকে ব্যস্ত কৰি ৰাখিছোঁ কামতে। আৰু টকা পইচা তেনেকৈ নাৰাখিলেও কিন্তু এনজয় কৰি আছোঁ। পইচা পাতি কয় কিছুমানে যে তই ইমান বছৰ কাম কৰি আছ, ইমান দিন কাম কৰি আছ, ক'ৰবাত গৈ কাম কৰিছগৈ, পইচাবোৰ কি কৰিছ, ভাবে মানুহৰ বহুত পইচা আছে। কিন্তু মই এনেকৈ পইচা আছে, যাওঁ, শুওঁ, খাওঁ, কাৰণ জীয়াই থকা লাইফটো যদি এনজয় নকৰোঁ, বা ফূৰ্তি কৰি নলওঁ, যদি ক'ৰবাত যাবলগীয়া ঠাইত কৰি নলওঁ, কেতিয়া কৰিম। আৰু মোৰতো তেনেকুৱা কোনো নাই যে মই পইচা ৰাখি কিবা কৰে। পইচা আছে, যাওঁ, খাওঁ, বিন্দাছ, কাৰো কথা নাই মানে।
আৰু ভৱিষ্যতে কি হয় নাজানো, কিন্তু বৰ্তমান ভালে চলি আছোঁ। আৰু এনেকৈ দিনবোৰ গৈ থাকিলে ভাল লাগিব। আৰু কিবা হয়, চাকৰিটোৰ কাৰণে ময়ো চেষ্টা চলাই আছোঁ এটা, কিন্তু কেতিয়াবা ভাবোঁ চাকৰি নালাগে, মানে যি কাম কৰি থাকিলে নিজে কাম কৰোঁ ন, কাম কৰি মেলি বিন্দাছ খাই বৈ থাকোঁ। সেইটো কাৰণে চাকৰিৰ কাৰণে কেতিয়াবা মন নোযোৱা হয়, আৰু এই এক্সিডেণ্টৰ কাৰণে এইবোৰ ক্ষেত্ৰত মন নাযায় মানে। কিন্তু কি কৰিব, চাকৰিটো হ'লে আজিকালি চবেই সন্মান দিয়ে, চবেই চিনি পায় বুলি কৈছে, সেইটো কাৰণে চেষ্টা কৰি আছোঁ। তো আজি ইমানে আছিল, নেক্সট পুনৰ এদিন লগ পাম। আৰু টাইমটো ভিডিঅ'টো বহুত দীঘল হ'ল, আৰু আজিলৈ মানে সামৰণি মাৰিছোঁ। আৰু ভিডিঅ'টো কেনেকুৱা লাগিছিল কমেণ্টত জনাব। আৰু মোৰ বিষয়ে যদি কোনোবাই জানো, মানে কিবা সুধিবলগীয়া থাকে, এই কিছুমান যে ষ্টুডিঅ' আছে ন, তেনেকৈ আনৰ কিবা এটা মানে কাৰোবাৰ অলপ ভাইৰেল হ'লে মানে ষ্টুডিঅ'ত গৈ পিনে তেনেকৈ তেওঁৰ বিষয়ে জনা যায়। আমাৰো বিষয়ে যদি কোনোবাই যদি ষ্টুডিঅ'ত মানে সুধিবলগীয়া থাকিলে মানে কি চকু পানী ওলাই যাব, তেনেকুৱা পৰিস্থিতি। আৰু হাঁহি আছোঁ, হাঁহিয়ে জীৱন। মনত হাজাৰ দুখ থাকিলেও হাঁহি পিনে ধুনীয়াকৈ তুমি চব দুখ। মোৰ এটা অভ্যাস আছে, কথা পাহৰা। আৰু তুমিও যদি জীৱনটোত আগুৱাই যাব বিচৰা, কালি কথা পাহৰি যাব লাগিব। চব কথা নহয়, মানে প্ৰায় কিছুমান কথা তুমি কালি কথা পাহৰি আজি পুনৰ নতুন দিন নহয় জানো, নতুন দিনত তুমি নতুন চিন্তাৰে, নতুন কামেৰে, নতুন আৰম্ভণি কৰা, জীৱনটোত আগুৱাই যাবা। আৰু যি ভুল কৰিছা তেনেকুৱা ভুল কৰিব নালাগে, সেইটো ভুল শুধৰাবা। আৰু কথা পাহৰিব চেষ্টা কৰিছোঁ মই। একেটা কথাতে যদি লাগি থকা তেনেই সময় বৰবাদ হৈ যায়। সেইকাৰণে কথা পাহৰিবলৈ চেষ্টা কৰা। ময়ো তেনেকৈ কথা পাহৰিব চেষ্টা কৰোঁ, সেইটো কাৰণে এনেকৈ মানে চলি আছোঁ। কালি কথা যদি কিবা সোধে মোৰ মনত নাইকিয়া হৈ যায় অট'মেটিক, তেনেকুৱা পৰিস্থিতি মোৰ। আৰু যিমান পাৰোঁ মানুহৰ লগত মিলিব চেষ্টা কৰোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চায় আৰু মোক যদি ক'ৰবাত দেখি পায়, তেন্তে মাতিব। আৰু মানুহে সন্মান দিলে, যদি মোক সন্মান দিয়ে, ময়ো সন্মান কৰি ভাল লাগে। যদি মোক নকৰে, মইনো কিয় সন্মান কৰিম, তেনেকুৱা ধৰণৰ হয়। আৰু ভিডিঅ'টো আছিল ইমানেই, বহুত দীঘল হ'ল। আৰু ভিডিঅ'টো সকলোৱে চালে চাগে, যদি ভাল লাগিল তেনে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। মোৰ নানা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ, আৰু যিমান পাৰোঁ মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম, কিন্তু সময়ৰ পক্ষে মই উপলব্ধ নহয়। সময়ৰ লগত টাইমটো আমি খাপ খাব নোৱাৰোঁ যে। তো আজিলৈ বাই বাই। হাঁহিয়ে জীৱন, তো জীৱন জিন্দাবাদ।